মনোবল আছে প্ৰেজেন্ট ইনডিফিনিটৰ 5 নম্বৰ ব্যৱহাৰ ইয়াৰ আগত আমি চাৰিটা ব্যৱহাৰ সম্পৰ্কে জানিছো এৰ 5 নম্বৰ ব্যৱহাৰটো কেনেকুৱা আমি এতিয়া পঢ়িম 5 নম্বৰ ব্যৱহাৰটো চাব বন্ধুসকল স্থিৰ হোৱা ভৱিষ্যত কাৰ্য প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট ইনডিফিনিটৰ ব্যৱহাৰ কৰা হয় স্থিৰ হোৱা অৰ্থাৎ সেটল কৰা আছে যেটো সময়টো ফিক্সড কৰা আছে কোন দিনা বা টাইমটো নিৰ্ধাৰণ কৰা আছে বাৰটো বা মাহটো টাইমটো সেটল কৰা আছে স্থিৰ কৰা আছে আগতীয়াকৈ নিৰ্ধাৰণ কৰা আছে তেনেকুৱা ধৰণৰ ভৱিষ্যতৰ কাৰ্য প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট ইনডিফিনিটৰ ব্যৱহাৰ কৰা হয় কামটো ভৱিষ্যতত হ'ব ফিউচাৰত হ'ব কিন্তু এটো প্ৰেজেন্ট ইনডিফিনিটতে লিখা হয় আৰু অৰ্থটো ভৱিষ্যতৰহে হয় ভৱিষ্যতৰ অৰ্থই প্ৰকাশ কৰে আপোনালোকে এক্সাম্পল চালে গম পাব চাওক প্ৰথমটো চাওক হিজ মেৰিজ কামছ অফ অন দা 20th মাৰ্চ তেওঁৰ বিয়াটো 20 মাৰ্চত হ'ব এটো হোৱা নাই হ'ব কিন্তু টাইমটো ফিক্সড আছে ভৱিষ্যতত ফিক্সড আছে এই ফিক্সড থকাৰ কাৰণে এটো প্ৰেজেন্ট ইনডিফিনিটত ইজ ভাৰ্বটো ব্যৱহাৰ কৰা হৈছে তাৰ পিছত 2 নম্বৰ এক্সাম্পল চাব our examination commences from Tuesday next এটো হল মঙ্গলবাৰৰ পৰা আমাৰ পৰীক্ষা হ'ব তেনেকৈ অৰ্থ বুজাইছে পৰীক্ষা হোৱা নাই হ'ব ফিউচাৰত বুজাইছে কিন্তু টেন্সটো ব্যৱহাৰ কৰিছে প্ৰেজেন্ট ইনডিফিনিট নেক্সট এক্সাম্পল বোৰ চাব our school closes for the summer on the 1st of July প্ৰথম জুলাইৰ পৰা আমাৰ সামাৰ ভেকেশনটো আৰম্ভ হ'ব নেক্সট হল he starts for Kolkata tomorrow তো কাইলৈ কলকাতালৈ যাব এটো হল ফিউচাৰ অৰ্থটো হল ভৱিষ্যতৰ কিন্তু টেন্সটো হল প্ৰেজেন্ট ইনডিফিনিট কাৰণ ইয়াত সেটল কৰা আছে সময়টো নেক্সট হল I leave for Dibrugarh this afternoon নেক্সট হল 6 নম্বৰটো সৰি 6টা নাই 5টা উদাহৰণ আছে ইয়াত গৰিকে যেটো আপোনাৰ 5 নম্বৰ ব্যৱহাৰ আছিল আপোনালোকে নিশ্চয় বুজি পালে যে ভৱিষ্যতৰ কোনো এটা কাৰ্য যদি সময়টো নিৰ্ধাৰণ কৰা থাকে সেটল কৰা থাকে তেতিয়া হলে তেনেবোৰ বাক্য প্ৰেজেন্ট ইনডিফিনিটত লিখা হয় এইখিনি আছিল 5 নম্বৰ ব্যৱহাৰ ধন্যবাদ